ডাউন পেমেণ্টত কিবা অফাৰ চলি আছে নেকি? কিবা দিছে নেকি? ডাউন পেমেণ্টত আপোনাৰ এইটো যদি আপোনাৰ চিভিলটো ভাল থাকে তেনেহ'লে আপুনি এইটো পাব। জিৰ' ডাউন পেমেণ্টত আহি যাব। কোনকেইটা মোবাইল পাব? চব মোবাইল পাই চব মোবাইল পাব? তুমি আইফোনো হয়। আইফোনো আছে ন? টেষ্টিং মাইক টেষ্টিং 1 2 3 চব প্ৰায় 4 মাহৰ পিছত আজি গোপো চব লগাই ওলাই আহিছোঁ। কেমেৰা এংগল কেনেকুৱা হৈ আছে বা চাউণ্ড কোৱালিটি কেনেকুৱা হৈ আছে নাজানো। যদি ভালে আহে তেতিয়া এড কৰি দিম আৰু যদি ভাল নাহে মানে যদি কিবা খাৰাপ হয় তেতিয়াহ'লে আকৌ হাতাই যায়গৈ আছে। তো কেছটো কি হ'ল মানে অকণমান ওলাই যাম বুলি ভাবিছিলোঁ মৰিনি ফালে আৰু লগতে মোৰ কাম এটা আছে মোবাইলটো লোৱা হ'ল কেইদিনমান কিন্তু আজিলৈকে মানে বেক কভাৰ আৰু টেম্পাৰ গ্লাছেই লগাবলৈ পৰা নাই। তো আজি সেইকেইটা লগামগৈ বুলি ভাবিছোঁ। কৃষ্ণ কৃষ্ণ আৰু বহুত দিনৰ পাছত আজি ছেটআপ লগাই আহিছোঁ কিবা মানে নিজকে আনকমফৰ্টেবল লাগিছে আৰু পাহৰি গ'লোঁ মানে বৰষুণে আহি গ'ল। মই ভিডিঅ' দিয়াৰ যোৱা সপ্তাহৰ মানৰ পৰা ষ্টাৰ্ট কৰিছোঁ কিন্তু মটৰ ভ্লগিং কৰিব পৰা নাছিলোঁ। এটা মোৰ সৰু বস্তু মানে নাট এটা পৰি থাকি আহিলে ক'ৰবাত হেলমেটত মই লগাই দিছিলোঁ ক্লিপটো আৰু তাৰ পৰা মানে নাটটো ওলাই পৰিলে। সেইটো কাৰণে মানে যিটো য'ত মানে স্ক্ৰু আৰু নাট টাইট হয় স্ক্ৰুটো আছে কিন্তু নাটটো মানে পৰি থাকিলেতো স্ক্ৰুটো মানে টাইট কৰিব নোৱাৰা হৈ গ'লোঁ আৰু এতিয়া লগাব নোৱাৰা হৈ গ'লোঁ কাৰণ মানে মটৰ ভ্লগিং ষ্টাৰ্ট কৰিব পৰা নাছিলোঁ। চ' আজি ফ্লিপকাৰ্টত অৰ্ডাৰ কৰাৰ পিছত যোৱাকালি পালেহি আৰু এতিয়া লাহেকৈ মানে লগাই মেলি আহিছোঁ আৰু এইটো সৰু সুৰা অফ ৰোডিং হৈয়ে গ'ল দেখিছে নহয়। বাৰিষা কালত এইটো মজা লাগিব অফ ৰোডিং কৰি। আৰু এই বাইকখন যে মই বিকিম বুলি কৈছিলোঁ কেইটামান কাষ্টমাৰ আহিছে কিন্তু প্ৰাইচটো এতিয়ালৈকে ছেটিছফাই হোৱা নাই মানে তাহাঁতৰো মিলা নাই মোৰো মিলা নাই। সেইটো কাৰণে দিবলৈ মন যোৱা নাই আৰু বিকিবলৈ মন নোযোৱা হৈ গৈছে মানে এতিয়া লাষ্টত গৈ পিনি মোক। তো চাওঁ যদি এইখন বিকিব নলগীয়া নহয় তেতিয়াহ'লে আৰু চেল নকৰিম আৰু। কোনটো বস্তু বেয়া হৈছিলে মই আপোনালোকক মই যোৱাকালি এটা ৰেকৰ্ড কৰিছিলোঁ অকণমান সৰু ক্লিপ এটা ৰেকৰ্ড আছে। তো সেইটো আপোনালোকে চাই লওক কোনটো বস্তু বেয়া হৈছিলে আৰু তাৰপিছত আকৌ লগাই দিয়া হ'ল ফ্লিপকাৰ্টৰ পেকেটটো কিন্তু ইয়াৰ মেইন পেকেটটো এতিয়ালৈকে খোলা নাই। তো এতিয়া খুলিম। এইটো গম পাইছে নেকি? এইটো ফুটাই ভাল লাগে এনেকৈ মজা লাগে এইটো ফুটাই। সৰুতে বহুত ফুটালোঁ। এইটো আজি আহিছে নতুনকৈ এইটো ফ্লিপকাৰ্টৰ পৰা আজি আহিলে অৰ্ডাৰ দিয়া হ'ল কেইদিনমান কিন্তু ইয়াৰ পুৰণা যিটো আছিলে সেইটো মই দেখাম আপোনালোকক কি কাৰণে মই মটৰ ব্লগ কৰিব পৰা নাছিলোঁ ছেটআপ লগাব পৰা নাছিলোঁ। এইটো হৈছে নতুনটো আৰু এইটো হৈছে পুৰণাটো। ইহঁত দুটাৰ মাজত ডিফাৰেঞ্চটো দেখিছেনে? ইহঁত দুটাৰ মাজত ডিফাৰেঞ্চটো চাওক। এই নতুনটোত আছে এই নাটটো আছে দেখিছেনে? এই নাটটো এইটো নাট হয় আৰু এইটোত নাই। সেইটো লিখা নাই কিন্তু ইয়াৰ দামটো মোৰ ফ্লিপকাৰ্টত 164 ৰুপিজ পৰিলে উইথ ডেলিভাৰী চাৰ্জ আৰু ইয়াতো তেনেকৈ আৰু আহি পাই গ'লোহি মৰিয়নি আৰু এতিয়া প্ৰথম কামটো হ'ল মোৰ মোবাইলৰ টেম্পাৰ গ্লাছ আৰু বেক কভাৰটো লগাই লওঁ। তাৰপাছত বাকী যিটো কাম আছে সেইটো কৰিম। তাৰপিছত অকণমান যদি ইফালে যাব পাৰোঁ তেতিয়া যাম আৰু ইয়াতে এখন ভাল দোকান আছে মোবাইলৰ এইখনতে কামটো কৰি লওঁ। দোকানখন এইখিনিতে আছিলে নে কেনি গ'ল? এইখিনি নহয় জানো দোকানখন? দোকানখন চেপটো চেঞ্জ কৰি দিলে। বেলেগ বনাই দিলে দোকানখন। দা এই মোবাইলটোৰ টেম্পাৰ গ্লাছ আৰু বেক কভাৰ হ'ব নেকি? 5G আপোনালোকে যদি মোবাইল ল'ম বুলি ভাবিছে ফাইনেন্সত তেতিয়াহ'লে মই এখন দোকানত আহিছোঁ মৰিয়নি আৰু আপোনালোকে ইয়াত মানে ফাইনেন্সত পাই যাব। কি কি মোবাইল পাব? ইয়াত তোমাৰ চব মোবাইলে পাব। ভিভ', ছেমছাং, ৰিয়েলমি, নথিং চব মোবাইলে পাই যাব। ৰিকমেণ্ড থাকে প্ৰথমতে দাদাৰ লগত চিনাকি হ'ল নামটো মোৰ নাম সুমনজিত নালাগা। মোৰ ঘৰ তিতাবৰ। মই ছেমছাঙতে কৰি আছোঁ 7 years আৰু আপোনাৰ ফাইনেন্সত লাগে ফাইনেন্সতো পাই যাব। ফাইনেন্সত মিনিমাম ডাউন পে'মেণ্ট কিমান দিব লাগিব? ধৰি লওক আপোনাৰ একচুৱেলি আমি ক'ব নোৱাৰোঁ কিন্তু আপোনাৰ চিভিলৰ অনুসৰি আহে। আপোনাৰ চিভিল ভাল হয় তেতিয়া আপোনাৰ কম আহিব। যদি অলপ চিভিলটো হেৰি হৈ থাকে তেতিয়াহ'লে বেছি দিব। ধৰক আপোনাৰ 30% ধৰিব। 30% দিব লাগে আৰু মিনিমাম। আৰু কিবা ডকুমেণ্টছ কি লাগিব? ডকুমেণ্টছ আপোনাৰ আধাৰ কাৰ্ড আনিলে হৈ যাব। অনলি আধাৰ কাৰ্ড। আধাৰ কাৰ্ডৰ লগত আপোনাৰ যিটো ফোন নম্বৰ লিংক থাকে সেই ফোন নম্বৰটো থাকিলে হৈ যাব। আৰু জিৰ' ডাউন পে'মেণ্টত কিবা অফাৰ চলি আছে নেকি? কিবা দিছে নেকি? ডাউন পে'মেণ্টত আপোনাৰ এইটো যদি আপোনাৰ চিভিলটো ভাল থাকে তেনেহ'লে আপুনি এইটো পাব। জিৰ' ডাউন পে'মেণ্টত আহি যাব। কোনকেইটা মোবাইল পাব? চব মোবাইল পাই যাব। চব মোবাইল পাব? যি মোবাইল লাগে। অকল চেমচাংহে পাবনে নে বেলেগ কোম্পানী? চব মোবাইল ন?
আৰু ইয়াত কি ফাইনেন্স কৰা হয় মানে আমাৰ ইয়াত আপোনাৰ বাজাজ আছে আৰু আপোনাৰ চেমচাঙৰ আছে হয় দুটাই আছে আৰু পাই যাব হয় হয় আৰু ইয়াত সকলো ধৰণৰ মোবাইলৰে ফাইনেন্স কৰা হয়নে চব তুমি আইফোনো হয় আইফোনো আছে ন আইফোন যদি লাগে আইফোনো আইফোন কোনটো কিমানত আইফোনৰ বিষয়ে কৈ দিয়ক অকণমান এতিয়া এনেকৈ কৈ দিয়া দিগদাৰ হয় কাৰণ মানে কি এতিয়া চবৰে চিভিলটো বেলেগ থাকে যদি ভাল চিভিল থকা 750 বা তেনেকুৱা 760 মিনিমাম ধৰক 30% জিৰ' ডাউন পে'মেণ্টত দিছে নি আইফোন পাই যাব যদি চিভিল ভাল আছে জিৰ' ডাউন পে'মেণ্টত পাই যাব হয় নাই যদি আপোনালোকে কোনোবাই ল'ম বুলি ভাবিছে আৰু বহুতে কমেণ্ট কৰি আছিলে মানে সেইটো কাৰণে মই ক'লোঁ ভিডিঅ'ত যদি ল'ম বুলি ভাবিছে তেতিয়াহ'লে আহিব মৰ্ণিং হয় আৰু দোকানখনৰ লোকেশ্যনটো মই ধুনীয়াকৈ আগফালে গৈ পিনি দেখাই আছোঁ আপোনালোকক এই দোকানখনৰ নামটো হৈছে গুৰু নানক ইলেক্ট্ৰনিক্স আৰু ফ্ৰণ্টৰ পৰা আপোনালোকক মই দেখাই দিম কোনডোখৰত আছে এইফালে বাপুজী ষ্টেডিয়ামটো আছে নি বাৰু বাপুজী ষ্টেডিয়ামৰ অপজিটত এইফালে এইটো ৰাস্তাটো দেখিছে নহয় এইটো যামলৈ যোৱা ৰাস্তাটো আৰু এইফালে অপজিটত আপোনালোকে দেখিবই গুৰু নানক এখন মানে ফেমাছ মৈনীত হয়নে बहुत पुराना दुकान है हम यहाँ सो गाइस अभी हम लोग पहुँच गए एक होटल पे पेट पूजा करने के लिए तो देखते हैं क्या मिलता है और होटल तो अच्छा ही है देखने में तो सो गाइस हमारे एफाले आহি গ'ল এতিয়া মেইন মালটো এইফালে চাই এখন নতুন হোটেল মানে আগতে সোমোৱা নাই এখনত প্ৰথম সোমাইছে কিন্তু তামাম আছে দেই কেনেকুৱা মিঠাটো চুপি মাৰিছে আকাশখন মানে এনেকুৱা ধুনীয়া এটা লাগিছে দেখিবলৈ ৰঙাকৈ লাইন এটা গৈ আছে আপোনালোকক দেখাই আছোঁ তো আপোনালোকে যদি মোবাইল ল'ম বুলি ভাবিছে জিৰ' ডাউন পে'মেণ্টতো ল'ব পাৰিব আৰু আপোনালোকক মই ক'লোৱে কি ডকুমেণ্টছ মানে আধাৰ কাৰ্ড তেনেকৈ কিবা কিবি ল'ব যদি আপোনালোকৰ চিভিলটো চব ঠিকে থাকে তেতিয়াহ'লে আপোনালোকে জিৰ' ডাউন পে'মেণ্টতো ল'ব পাৰিব যিকোনো ধৰণৰ মোবাইলে ল'ব পাৰিব চেমচাং ভিভ' চব ল'ব পাৰিব সেই দোকানখনত মই বাকীবোৰ কথা নাজানো ঘৰলৈ আহি থাকোঁতে এনেকুৱা এটা ধুনীয়া পৰিৱেশ পাইছোঁ মানে পথাৰৰ মাজত আৰু গোটেই চৰাই গোটেই লেডি হয় আল্টিমেট ভিউ এটা দেখিছেনে ৰঙাকৈ লাইন এটা গৈছে কিন্তু চকুৰে যিটো দেখিছে ন কেমেৰা জাষ্টিফাই নকৰে বাট আল্টিমেট ভিউ মেন লাইক নেক্সট ভিডিঅ'ত লগ পাইছোঁ টিল দেন বাই বাই